গাড়ী ছুটিৰ পাছত যাব ডাইৰেক্ট অলপ দূৰলৈকে যাব আহি আছোঁ ঘৰলৈকে জালুকবাৰী পাৰ হৈ এতিয়া পাই যাম শৰাইঘাট ব্ৰিজ আহি আছোঁ এতিয়া চিধা আহিলোঁ মই ক্লাছটো চাব লাগিব বাইক চাইক কমাই দিয়া না এইখন হৈছে শৰাইঘাট ব্ৰিজখন দেখুৱাই দিছোঁ চাওক ধুনীয়াকৈ শৰাইঘাট ব্ৰিজ পাৰ হৈ যাম এতিয়া এতিয়াবাবে পইচা ওলাই লৈ আহিলোঁ এতিয়া আহি আছোঁ পাটলিঘাট পাইছোঁ এতিয়া পাটলিঘাট পাইছোঁ পইচা নাছিলে পইচা আহি আছোঁ এতিয়া বস্তু ল'লোঁ অকণমান পইচা নাই কেছ পইচা সেইকাৰণে ভাবিলোঁ মই 500 টকা এটা ওলালোঁ ওলাই পেলাই আহি আছোঁ এতিয়া ঘৰত যাম মাংস ল'ম বুলি ভাবিলোঁ দোকানত ইয়াত মাংস কাটিব দিছোঁ এতিয়া ব্ৰইলাৰ মাংস অকণমান লৈ লওঁ কাটিব দিছোঁ ধুনীয়াকৈ লৈ ল'ম আৰু ব্ৰইলাৰ মাংসকে লৈ যাওঁ টমটমত উঠি পেলাই আহি আছোঁ এতিয়া ধুনীয়াকৈ টমটমত উঠা মজাই বেলেগ অকণমান আৰু অলপমান গ'লে পাই যাম ঘৰৰ আৰু বেছি নাই অকণমান আছে এতিয়া টমটমত উঠি পেলাই আহি আছোঁ এতিয়া আহি পাই গ'ল নামি লৈ আহি আছোঁ এতিয়া ঘৰলৈকে এইফালে সোমাই যাব লাগিব আমাৰ ঘৰলৈকে আমাৰ ঘৰৰ যিটো ৰাস্তা হয় এইটো এখন স্কুল আছে LP স্কুল আছে ইয়াতে পঢ়িছিলোঁ মই এই স্কুলখনৰ ওচৰেদি আহি আছোঁ আৰু এতিয়া এইফালে মাছ লৈ পূৰা একদম বেয়া ওজন হৈছে মাছ লৈ আহি আছোঁ এতিয়া ঘৰলৈকে আৰু অলপমান যাব লাগিব খোজকাঢ়ি পাই যাম আৰু অকণমান দেৰিকৈ দেখুৱাই দিছোঁ ধুনীয়া পথাৰ ৰাস্তাটো সেইফালেদি লাহে লাহে সোমাই যাব লাগিব খোজকাঢ়ি গাড়ী ঘৰত যোৱা ৰাস্তাটো হৈছে এইটো আমাৰ ইমান ওজন হৈছে আছে ৰখাবি কি আছে তাতে কি আছে ঘৰত আছে সেইটো মোনাটোত কি আছে দেচোন ইয়াত আহি পাই গ'লোঁ এতিয়া গুৱাহাটীৰ পৰা ঘৰ পোৱালি পূৰা একদম কমলা চমলা ওলে একদম বাট আৰু কি এইটো খান চাকু থৈ দি ইয়াত মানে উৎপাত বেছি আৰু থৈ দি ঐ চাওঁ থৈ দিওঁ চাওঁ কাটবো যো ভাত ককাক দিওঁ ককাক থৈ দি ককাই নিওঁ দে ককাক দি আছে দি থৈ দি লগাই দিম নহ'লে থৈ দি কাটবো দে উৎপাত বেছি আৰু ইয়াৰ মানে উৎপাত বেছি হৈছে আৰু ইয়াত ভাত খাওঁ এতিয়া ধুনীয়াকৈ মাংস যে মাছ এইটো ইয়াত মাংস দালি ধৰি পেলাই ভাত খাওঁ আৰু